তোমাক বুজাটো মোৰ কাৰণে অতি সহজ নহলে মই মোৰ অন্তৰেৰে কান্দি উঠে তোমাৰ অকমান গা বেয়া লাগিলে মোৰ হুলস্থুল লাগি যায় তোমাৰ অকমান কিবা ঠাণ্ডা লাগিলে মোৰ হুলস্থুল লাগি যায় তুমি কিবা অকমান এইটো এনেকুৱা হেৰি নদিছো তোমাৰ এতিয়া অৱস্থা কি হৈছে তোমাৰ এতিয়া কি হৈছে তুমি কি কৰি আছা মই মানে অনুমান কৰিব পাৰিছো আৰু সেইটো মই ফিল কৰিছো আৰু সেইখিনি মই নিজে মানে মোৰ নিজৰ বা এনেকুৱা লাগিছে মই নিজক কাট পাতি লম মই নিজক দিয়ক মোক একো নকৰক মানে কিবা নহওক মই এতিয়া এইটো হেৰি কৰি আছো কিন্তু কি হব যিটো হোৱাটো হৈ গৈছে গতিকে মই বুজিছো মই সকলো বুজিছো এইবোৰ নিজৰ মানে ধাৰণা নিজৰ চিন্তাধাৰা প্ৰকাশ কৰাৰ বাহিৰে আন একো নহয় তোমাক তেওঁ কিবা কিবি এনেকুৱা কৰা নহয় মইয়ে হৈছো নাই হোৱা তুমি মোৰ ওচৰত ঠিক আছে নালাগে ৰবাচোন থবা প্লিজ মানে তুমি মোৰ ওচৰত তুমি একো হোৱা নাই কোনোবা এজন মানুহৰ ওচৰত কিবা হৈছে সেইটো ডাঙৰ কথা নহয় তেওঁ নিজৰ হেৰিটো নিজে উলিয়াই দিছে না নিজৰ হেৰিটো নিজে উলিয়াই দিছে যে এজন মানে ভাল ষ্টুডেণ্টক তেওঁ মানে তেনেকুৱাকে মানে ফোন কৰে ভাল ষ্টুডেণ্টক তেওঁ কিবা ক'ব পাৰে কিন্তু তেওঁ নিজৰ হেৰিটো নিজে উলিয়াই দিছে ইমান ভাল পোৱা মই ইমান আদৰ কৰা মই প্ৰতিটো ক্ষেত্ৰত মই মানে নিজক কাৰোবাৰ লগত ৰখা সেই ছোৱালীজনীক কোনোবাই কিবা কব আৰু ইয়াতকৈ মোৰ তোমাতকৈ হয়তো বহুত হাজাৰ গুণে মোৰ এতিয়া অৱস্থাটো বেয়া হৈ গৈছে আজি মই মোৰ আজি কি হৈছে মই মানে একো কব নোৱাৰো মই গম পাই আছো মই তোমাৰ অৱস্থাটো জানি আছো তুমি কি অৱস্থাত আছা মই জানি আছো তুমি কি কৰি আছা মই জানি আছো কিন্তু এটাই কথা মই কৈ থলো তুমি মোক ঘৃণা কৰা একো আপত্তি নাই তুমি মোক খং কৰা একো আপত্তি নাই মই তোমাক সদায় ভাল পাই থাকিম মই তোমাক সদায় মোৰ ওচৰত ৰাখি থাকিম মই কোনো দিন তোমাক মোৰ মনৰ পৰা মোৰ অন্তৰৰ পৰা মই কেতিয়াও আঁতৰ হবলৈ নিদিওঁ কাৰণ মই সেইখিনি বুজি পাওঁ মই তোমাক বুজি পাওঁ মই তোমাক জানো মই জানো ইয়াত মোক বেলেগে মোক একো বুজাব বা কিবা কৰাৰ কোনো দৰকাৰ নাই গতিকে যি কৰা তুমি কৰিবা কিন্তু I love you forever মই সদায় তুমি মোক কৈ দিয়া যে মই আপোনাক ঘৃণা কৰো তুমি কৈ দিয়া যে আপুনি মোক কোনোদিন কথা নাপাতিব আপুনি মোক মেছেজ নকৰিব মইতো নকৰো নহয় এইটোতো মই আৰু নকৰো কাৰণ মেমে এনেকুৱা কৰাৰ পিছতো আপোনাক মই আপোনাৰ মাজত মই মতলব হেৰিটো কৰিব নিবিচাৰো ছাৰ তোমাক মই হয়তো বহুত হাজাৰ গুণে মোৰ এতিয়া অৱস্থাটো বেয়া হৈ গৈছে আজি মই মোৰ আজি কি হৈছে মই মানে একো কব নোৱাৰো মই গম পাই আছো মই তোমাৰ অৱস্থাটো জানি আছো তুমি কি অৱস্থাত আছা মই জানি আছো তুমি কি কৰি আছা মই জানি আছো কিন্তু এটাই কথা মই কৈ থলো তুমি মোক ঘৃণা কৰা একো আপত্তি নাই তুমি মোক খং কৰা একো আপত্তি নাই মই তোমাক সদায় ভাল পাই থাকিম মই তোমাক সদায় মোৰ ওচৰত ৰাখি থাকিম মই কোনো দিন তোমাক মোৰ মনৰ পৰা মোৰ অন্তৰৰ পৰা মই কেতিয়াও আঁতৰ হবলৈ নিদিওঁ কাৰণ মই সেইখিনি বুজি পাওঁ মই তোমাক বুজি পাওঁ মই তোমাক জানো মই জানো ইয়াত মোক বেলেগে মোক একো বুজাব বা কিবা কৰাৰ কোনো দৰকাৰ নাই গতিকে যি কৰা তুমি কৰিবা কিন্তু I love you forever মই সদায় তুমি মোক কৈ দিয়া যে মই আপোনাক ঘৃণা কৰো তুমি কৈ দিয়া যে আপুনি মোক কোনোদিন কথা নাপাতিব আপুনি মোক মেছেজ নকৰিব মইতো নকৰো নহয় এইটোতো মই আৰু নকৰো কাৰণ মেমে এনেকুৱা কৰাৰ পিছতো আপোনাক মই আপোনাৰ মাজত মই মতলব হেৰিটো কৰিব নিবিচাৰো ছাৰ তোমাক মই আজি মই আগৰ সেই হেৰিটো
মানে চিন্তা চৰ্চা আকৌ কৰিছো মোক যিমান দিন লাগে মই সিমান দিন মই আজি মোটামুটি সই কৰি কাগজ মোৰ লগতে আছে এতিয়া মই এইখিনি লৈ মই অফিচৰ কাগজ লৈ এইখিনি সই কৰি মই আগতে মই যেটো কৈছিলো মোক মোৰটো এটা এইটো ঠাম শেষ হৈছে না মোৰ এপইন্টমেন্টটো বেলেগ আছে গতিকে মোক একে কথা মোক কোনো ফাইনান্সিয়ালি একো নহয় মোৰ সব ঠিকই থাকিব গতিকে মোক ইয়াৰ পৰা মোক হেৰি কৰি দিব আৰু মই যিমান দিনত কাগজ গভৰ্ণমেণ্টৰ পৰা ক্লিয়াৰেন্স আহে মই সিমান দিনত গুচি যাম এটো লাগিলে এবছৰ লাগক 1.5 বছৰ লাগক 2 বছৰ লাগক কি লাগে লাগক গতিকে মোক ইয়াৰ পৰা মই ইয়াত থকালৈকে তুমি কলেজত তুমি ইকনমিক্স পঢ়ালৈকে মোৰ দায়িত্ব মই আছে তুমি নিবিচাৰিলে মই বেলেগৰ হাতত মই মেমৰ হাতত হ'লেও মই তোমালৈ মেটেৰিয়েল দিব দিম খালি ফালি চিৰি পেলাই নিদিবা মোৰ অন্তৰত এই মানে মোৰ ভাল পোৱাটোক তুমি মানে মহাৰি নেপেলাবা কোন মেমৰ হাতত দিব আপুনি কাৰবাকটো দিম ভাই আমাৰ হোষ্টেলৰ দুলুমণি বা তোমাৰ ষ্টুডেন্ট বা তোমাকটো কেতিয়াবা ক'ৰবাত পামটো কলেজত মই তোমাৰ হাতত দিম আরে এইবিলাক উল্টা পুল্টা কথা নকবা সেই স্টাডি মেটেৰিয়েল কোনোবা কেইটামান কুৱেশ্যন আনসাৰে লগত তুমি হেৰি নকৰিবা কিন্তু এইবিলাক কি তোমাৰ আপেল মানে হেৰি নহয় কোনো তোমাক মানে আপেল কমলা টেঙা মই দিয়া নাই মই কৈ দিছো কিন্তু মোৰ যিটো আন্তৰিকতা মোৰ যিটো ভাল পোৱা যিটো মোৰ তোমাৰ প্ৰতি থকা যিটো মৰম সেইখিনি কিন্তু আন হেৰি হিচাপে নলবা তুমি ঘৃণা কৰা মোৰ আপত্তি নাই তুমি মোক কৈ দিয়া কিবা আপত্তি নাই কিন্তু ইয়াত এইটো কোনো হেৰি কৰিব নোৱাৰিবা মই ফিল কৰিছো মই আজি অনুভৱ কৰিছো যে আজি মোৰ অন্তৰৰ কোনখিনি কিমান ডাঙৰ আঘাত হৈছে যিহেতু মইহে তোমাক ভাল পাইছো তোমাকতো মই আজিলৈকে কোৱা নাই তুমি মোক ভাল পাবা বুলি তুমিতো কালিলৈকে কোৱা নাই গতিকে কোনোবাই কিবা কৈ দিছে সেইটো তুমি যেহেতু তোমাৰ গাত কোনো দুখ নাই গতিকে তুমি প্লিজ অলপ হলেও তোমাৰ গাত যেহেতু কোনো একো নাই সকলো দুখটো মোৰ গতিকে এইখিনি মই মোৰ পাতি ল'ম তুমি একো কৰিব নালাগে মই গোটেই যিমান দিন মই জীয়াই থাকো মোৰ এজনী নেহা মোৰ অন্তৰত সদায় থাকি যাব এইটো কোনেও কেতিয়াও ইয়াৰ পৰা আঁতৰ কৰিব নোৱাৰে লাগিলে তুমি মোক যিয়ে নকৰা যি কৰিবলৈ বিচাৰা সেইটোৱে কৰিবা আৰু খালি এটাই কথা মই কৈ দিলো কোনোবা এজন মানুহে কিবা কিবি কৈ দিলে তেওঁৰ নিজৰ চিন্তা যে পৰিধিটো সৰু সেইটোহে ওলালে কাৰণ তেনেকুৱা আমাৰ মাজত কোনো একো নাছিল কোনোবাই কাবাক ভাল পোৱাটো ইমান ডাঙৰ অপৰাধ নাছিল গতিকে সেইটো লৈ তুমি এতিয়া নতুনকৈ কিবা বেছি সিৰিয়াস হৈ বেছি হেৰি কৰি তুমি অকমান পঢ়া শুনা বা কিবা কিবি নকৰিবা মই ডাইৰেক্টলি ইনডাইৰেক্টলি তোমাক যিখিনি হেৰি আছে মই বুজিছো মই এইখিনি নিজে কষ্ট কৰি হলেও মই তোমাক দি যাম মই দি দিম তুমি মোক ফোন কৰিব নালাগে আহিব নালাগে কিন্তু সেই বস্তুবোৰ তুমি হেৰি নকৰিবা যে এইটো ইয়াৰ লগত সাঙৰ নোখোৱাবা যে এই ভাল পোৱাটোৰ তোমালোকে একো ক'তো নিমিহলাবা এইটোৰ এটা অতি সাংঘাতিক মানে ভাল পোৱা এইটো এটা অতি স্বৰ্গীয় আৰু অতি বহুত এটা খুব একদম স্পন্টেনিয়াছ একদম স্বয়ংক্ৰিয়ভাৱে গঢ়ি উঠা ইয়াত কোনো স্বাৰ্থ নাই ইয়াৰ কোনো জোৰ জবৰদস্তি নাই ইয়াত কোনো কাকো প্ৰপ'জ কৰি একো কৰা হোৱা নাই এইটো কোনেও ইয়াত হস্তক্ষেপ কৰি কোনো বাধা দি এইটো শেষ কৰিব মোৰ পৰা নোৱাৰে তোমাৰ পৰা কৰি থাকক মোক ঘৃণা কৰা তুমি মোক কৈ দিয়া যে ছাৰ মই আপোনাক ঘৃণা কৰো কিন্তু মই মোৰ পৰা কিয়নো মোৰ খন্তেকত গঢ়ি উঠা নাই মই তোমাক বুজি গঢ়ি তুলিছো মই তোমাৰ সাধাৰণ মনৰ যিখিনি মানে ধাৰণা সাধাৰণ তোমাৰ মানে কিমান সুন্দৰ একদম এটা খুব ধুনীয়া চিন্তাধাৰা সহজ সৰল মনোভাৱ এইখিনিটো মোৰ কাৰণে প্ৰেম ইমান ধুনীয়া তোমাৰ চিন্তাধাৰা তুমি কিমান সহজ সৰল তুমি কেনেকৈ কথাবিলাক চিন্তা কৰা কথাবিলাক হয়তো মানে চিন্তাৰ ডেপটো নাই কিন্তু তুমি খুব সহজ ভাৱে চিন্তা কৰিছা তোমাৰ গাত না মানে অকমানো একদম নিষ্কলুষিত তুমি ইমান ধুনীয়াকে তুমি মানে 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 হেণ্ডেল কৰি অহা কথাবিলাক কৰি আছা গতিকে এইটো কোনোবাই কিবা মোক কৈ দিলে মোৰ অন্তৰৰ পৰা নাযায় আৰু তুমি কাহানিও নাভাবিবা এইবিলাক কাৰবাৰ কিবা অদৰকাৰী কথাত মই মূৰ ঘুমাম মই এইখিনি মোৰ
পুৰা জীৱনত থাকিব মই যেতিয়ালৈকে from a last breath এনেকুৱা হোৱা নাই মোৰ মই তোমাক ফ্ৰেঙ্কলি কৈ দিছো মোৰ জীৱনত কাহানিও এনেকুৱা সিচুৱেচন আহি পোৱা নাই মোৰ from to my up to my last breath মই যেতিয়ালৈকে মোৰ মেমৰি থাকে তেতিয়ালৈকে মোৰ অন্তৰত তুমি থাকিবা এটুত কাৰো হাত নাই কোনেও একো কোনোবাই এজন মানুহে কিবা কৈ দিলে কতো বেয়া নহয় মই জানো তোমাক মই জানো তুমি মোৰ ষ্টুডেন্ট তুমি মোৰ আটাইতকৈ ওচৰৰ তুমি মোৰ আটাইতকৈ ভাল পোৱা মানুহ তোমাৰ বিষয়ে মোক বেলেগে কোনো একো ক'ব নালাগে আনে গোটেই জীৱনটো ষ্টাডি কৰি যিটো নেপাব পাৰে নুবুজিব পাৰে মই তোমাক আজি এমাহ দুমাহত মই বুজিলো সেইটো তুমি মোক ক'ব নালাগে মই কি হৈ গলো মই বেয়া হৈ গলো কিবা হৈ গলো মই জানো তুমি কোন মই জানো তুমি কি মই জানো তুমি তোমাৰ মাৰিয়াৰ কথা মনৰ কথা অন্তৰৰ কথা মোক তুমিও এটো একো বেলেগে ক'ব নালাগে আপুনি একো নাজানে আপুনি কিবা নাজানে গতিকে মোৰ কোনোবা এজন মানুহে নালাগে ঠিক আছে শুনা কোনোবা মানুহে কিবা কৈ দিলে সকলো আন মানুহ বেলেগ কথা এইটো মেম হয় ন হক মেমতো মানুহ হে ভাই মেমতো মানুহ ভগৱান দেৱতাটো নহয় গতিকে নিজৰ নিজে উলিয়াই দিছে এটা ভুল কিবা কিবি ধাৰণাত ভুল কিবা কিবি কৰি গতিকে যদি একো দোষী নাই তেতিয়াহ'লে সেইখিনিত একখন কাণত সোমাই একখানে উলিয়াই দিয়া কাৰণ মানে সময় লোকচান তোমাৰ হ'ব মই বাৰবাৰ এটা কথা আগতেও তোমাক শিকাই আহিছিলো কিন্তু এতিয়া এই কথাখিনি ভাবি তোমাৰ সময় নষ্ট নকৰিবা এইখিনি এজন মানুহে কিবা কৈ দিলেই তুমি ভুল হৈ নাযোৱা এজন মানুহে কিবা কৈ দিলেই তুমি শেষ হৈ নাযোৱা যিহেতু যিজনে তোমাক ভাল পায় যিজনে তোমাক খুব আপোন বুলি ভাবে সেইজনেতো তোমাক কাহানিও কেতিয়াও বেয়া পোৱা নাই সেইজনেতো কোনোদিন কেতিয়াও তোমাক যি হেৰিয়াতে কোনোদিন কেতিয়াও এনেকুৱা মানে ক'বলগীয়া বা এনেকুৱা কিবা কৰিবলগীয়া হোৱা নাই গতিকে ই মানুহজনৰ ভাল পোৱাটো বহুত এটা বেলেগ বস্তু এই মানুহজনৰ এতিয়া যদি জানে মিছে মই কথা পাতিছো আৰু বেয়া হ'ব জানক সেইটো তেওঁ জনা নজনাৰ ওপৰত কৈ দিলো মই হেৰি কৰা নাই মই মোৰ চেণ্টিমেণ্টৰ কথা কৈছো হিতেৰ বিপৰীত মিন্স কি এইটো কি বুজায় ক'ব নোৱাৰো হিতেৰ বিপৰীতটো মই নুবুজো তুমি হয়তো মোক ক'বা যে তুমি মানে আপুনি মোৰ লগত একো মাত বোল নকৰিব একো নিদিব একো নকৰিব ধ্যান নকৰিব তেতিয়া হয়তো মই ভাগি পৰিম মই নিজক হেৰি কৰিব কথাটো মই এনেও নাপাতো আৰু সেইটো তোমাৰ কথা তুমি কথা নাপাতা যি নাপাতা আপুনি ফোন নকৰিব ঠিক আছে আপুনিও মোক ফোন নকৰিব মই ইমান নকৰো বুজিলো মই নকৰো মই হেৰি নকৰো ফোন নকৰো একো নকৰো ঠিক আছে কিন্তু মই এইটোহে কৈছো তুমি মোক ঘৃণা কৰা মোৰ আপত্তি নাই কিন্তু মোৰ তোমাৰ প্ৰতি থকা মৰম ভাল পোৱাত যাতে কোনো কাৰণতে হেৰি কৰিবলৈ নোৱাৰিবা এইটো মই একো কৈ আছো এইটো মই নিজে সৃষ্টি কৰি লোৱা নহয় এইটো নিজে গঢ় লৈ উঠা গতিকে এইটো এটা বেলেগ ধৰণৰ বস্তু ইয়াত যদি কোনোবাই কিবা হস্তক্ষেপ কৰে তেতিয়া কৈছো হিতে বিপৰীত হ'ব মই জানো তোমাৰ কোৱালিটি মই জানো তোমাৰ সৰলতা তোমাৰ পবিত্ৰতা তোমাৰ মনৰ কথা গতিকে এইখিনি মই যিখিনি আছে মই মানে এইখিনি কৰিম এইটো আপেল বা কমলা টেঙা কিন্তু নহয় মই কৈ দিছো মোৰ দায়িত্ব সেইটো মই জীৱনত মই কৰি যাম মই কৈছো তো লাষ্ট ব্ৰেথলৈকে মোৰ এইখিনি মোৰ থাকি যাব তুমি য'ত নাথাকা তুমি যলৈ যোৱা যি নকৰা এইটো ইমান সৰু কথা নহয় এতিয়া ভৰিৰে মাৰি পেলাই শেষ কৰিব পৰা বস্তু নহয় আৰু কোনেও বাধা দি এইটো বন্ধ কৰিব পৰা বস্তু নহয় কোনেও আৰু হস্তক্ষেপত এইটো কেতিয়াও বন্ধ নহয় কৈ দিলো মোৰ থাকি যাব মেছেজ নকৰিব পাৰো মই কথা নেপাতিব পাৰো তুমি নামাতিব পাৰা তুমি হেৰি কৰিব পাৰা কিন্তু মোৰ মনৰ পৰা এইখিনি মইতো এতিয়া একো কৰিব নিবিচাৰো আৰু মইতো কেতিয়া ক'লো তুমি কৰিবা বুলি মইতো নহয় মই আৰু একো নকওঁ কাকো একো নকওঁ তুমি মই কি কৈ আছো তুমি সেইটো শুনা মই কৈ আছো যে তুমি কথা নেপাতিব পাৰা তুমি মোক নেমাতিব পাৰা তুমি একো ফোন কৰিব পাৰা একো কৰিব পাৰা সেইটোক লৈ মই যোৱা নাই
মই এইটোত কৈছো সেইটো নকৰা, সেইটো নালাগে কৰিব, সেইটো মই কোৱা নাই। কিন্তু মোৰ কথাটো হ'ল যে মোৰ যিখিনি তোমাৰ প্ৰতি থকা মৰম ভাল পোৱা এইখিনি আন কোনেও কেতিয়াও জোৰ জবৰদস্তি কৰি কিবা কৰি কোনো আঁতৰ কৰিব নোৱাৰে।